Good morning, sir. গুড মৰ্ণিং ল'ৰাহঁত গুড মৰ্ণিং তহঁতৰ তেতিয়াহ'লে ভাল ন স্যাৰ আপুনি কি কথা সোধে আৰু নহয় স্যাৰ আমাৰনো ভাল নহ'ব না স্যাৰ বাৰু হ'ব দে আজি ক্লাছটো আৰম্ভ কৰোঁ স্যাৰ কৰক আজি মই তহঁতক কেইটামান প্ৰশ্ন সুধিম তহঁতি সেই প্ৰশ্নৰ উত্তৰ ভালকৈ কবি দেই ঠিক আছে স্যাৰ আপুনি সোধকচোন ছাৰ সোধক আপোনাৰ প্ৰশ্নৰ উত্তৰ আমি ক'বলৈ সাজু আছোঁ ছাৰ সোধক আপুনি বাৰু সুধিছোঁ বাৰু দে তেতিয়াহ'লে আজি মোৰ প্ৰথম প্ৰশ্নটো হ'ল ইংৰাজী ভাষাৰ ভাৱেল কেইটা বুদ্ধা তই এই প্ৰশ্নটোৰ উত্তৰ কচোন কি স্যাৰ ভালুক কেইটা স্যাৰ ইংৰাজী ভাষাত ক'ত ভালুক ডাল আছে এই মূৰ্খ তোক ভালুকৰ কথা সোধা নাই ভাৱেল কেইটা ভাৱেল হয় নেকি স্যাৰ মই আকৌ ভালুকে শুনিলোঁ স্যাৰ তেতিয়াহ'লে মই কৈছোঁ ছাৰ শুনক স্যাৰ ইংৰাজী ভাষাৰ ভাৱেল 5টা এটা হ'ল এ আৰু ই আই অ' ইউ স্যাৰ বাহ বৰ ধুনীয়াকৈ কৈছোঁ তই পাৰিছ ভাল লাগিল শুনি এতিয়া মই চোনাকণক সোধোঁ দেই তই অকণমান ৰহ এতিয়া চোনাকণে ক টেন্স কেই প্ৰকাৰ আৰু প্ৰত্যেক টেন্সৰে এটা উদাহৰণ মোক দেচোন তই হয় ছাৰ টেন্স 3 প্ৰকাৰ পাষ্ট টেন্স ফিউচাৰ টেন্স আৰু প্ৰেজেণ্ট টেন্স ছাৰ বাহ তই পাৰিছ এতিয়া তই মোক উদাহৰণ কেইটা কচোন ছাৰ আপুনি ধৰি লওক যোৱাকালি আপোনাৰ ছোৱালীজনীয়ে মোক চাইছিলে সেইটো পাষ্ট টেন্স ছাৰ আৰু এতিয়া আপোনাৰ ছোৱালীৰ লগত মোৰ লিলিমাই চলি আছে ছাৰ সেইটো প্ৰেজেণ্ট টেন্স ছাৰ আৰু অহাকালি আপোনাৰ ছোৱালীজনীক মই পলুৱাই আনিম সেইটো ফিউচাৰ টেন্স ছাৰ এই মূৰ্খ তই কাক কৈছ তেনেকৈ হা তই কাক লৈ উদাহৰণ দিছ এই গৰু গাধ ছাৰ আপুনি খং কিয় কৰিছে আপোনাক মই ধৰি ল'বলৈহে কৈছিলোঁ আপুনি যে একেবাৰে গাত পাতি ল'লে কিয় খং কৰিছে আপুনি হ'ব অলগদ্ধহঁত তহঁতক ভালকৈ উদাহৰণ এটা ক'বলৈ কবি সিহঁতে একেবাৰে ফকতীয়া উদাহৰণ দিবলৈ আহিব হা মই যাওঁ এতিয়া তহঁতৰ ওচৰত নপঢ়া আৰু চোনাকণ তই বৰ বেলেগ খাতৰা উত্তৰ কৰিবি ছাৰে তোৰ উদাহৰণ শুনি পলালেই বে হয় নাই ক মই ছাৰক ধৰি ল'বলৈহে কৈছিলোঁ ছাৰে একেবাৰে গাত পাতি ল'লে চা এতিয়া নিজে নপঢ়াকৈ গুচি গ'ল মই কি কৰিম হয় নাই ক হয় তই উদাহৰণটো নোকোৱাৰ আগতে ছাৰক ধৰি ল'বলৈহে কৈছিলি ছাৰে একেবাৰে গাত পাতি লৈয়ে ল'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা বোলে কমেণ্টত জনাব যদি ভাল পালে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা নতুন ফুল কমেডি ভিডিঅ' লৈ আপোনালোকক আগবঢ়াই থাকিম আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ ধন্যবাদ